हेलो फ्रेंड्स स्वागतम जनाइছো মোৰ চেনেলটোলে এতিয়া যেহেতু মধুৰিআমৰ বতৰ গতিকে মই ভাবিলো যে আজি মধুৰিআমৰ শৰবত বনোৱা যাওক লগতে ইয়াৰ যেটো সংৰক্ষণৰ পদ্ধতি হেইটো মই দেখুৱাব ওলাইছো বলক এতিয়া দেৰি নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো প্ৰথমতে মই 1 কেজি মান জোখৰ এইকেইটা মধুৰিআম ভালদৰে ধুই সাফা কৰি লৈছো এতিয়া ইয়াৰ লেতেৰাবোৰ আঁতৰাই পেলাম আৰু এইখিনি সৰু সৰুকৈ কাটি লম এয়া মধুৰিআমখিনি সৰু সৰুকৈ কটা হৈ গৈছে এতিয়া মই এইখিনি মিক্সিত গ্ৰাইন্ড কৰি লম ভালদৰে এয়া মধুৰিআমখিনি ভালদৰে গ্ৰাইন্ড কৰা হৈ গৈছে এতিয়া মই এইখিনি এখন চেকনিৰ সহায়ত ভালদৰে চেকি লম এতিয়া এইখিনি আমাৰ জুইচ বনাবৰ বাবে ৰেডি হৈ গৈছে এতিয়া মই দুটা আইনাৰ গিলাস লৈ লৈছো আৰু তাত মই দুটুকুৰা আইস কিউব দি দিছো আৰু এতিয়া আমি ইয়াত এড কৰিম যিখিনি মধুৰিআমৰ জুইচ বনাই লৈছিলো সেইখিনি দি দিছো মই এই চামুচখনৰ জোখেৰে 1 চামুচ কৰি দি দিছো আৰু এতিয়া মই ইয়াত নৰমাল ঠাণ্ডা পানী দি দিছো এয়া দেখিছে এতিয়া মই চাহ চামুচখনৰ জোখেৰে 1 চামুচকৈ ইয়াত চেনি এড কৰিম এয়া মই চেনি দি দিছো ইয়াত আৰু দি দিম মই সেই একেখন চামুচৰ জোখেৰে মই আধা চামুচতকৈ কম নিমখ দি দিছো ইচ্ছা কৰিলে কলা নিমখও দিব পাৰে এতিয়া মই ইয়াত সেই চামুচখনৰ জোখেৰে অলপ অলপকৈ মই চাট মছলা এড কৰিছো ইয়াত চাট মছলাটো দিলে খাই বহুত বেছি ভাল লাগে আৰু মই ইয়াত অলপ অলপ ৰঙা জলকীয়া গুৰি এড কৰিছো আৰু এইখিনি মই বহুত ভালদৰে ফেটি লম আৰু তাৰ পাছত আমাৰ জুইচ ৰেডি হৈ যাব এয়া আমাৰ হেলদি মধুৰিআমৰ জুইচ ৰেডি হৈ গৈছে আপোনালোকে গৰমৰ দিনত এনেদৰে ট্ৰাই কৰি চাব পাৰে আৰু মই একেবাৰে শেষত পদিনাৰ পাত আৰু মধুৰিআমৰ পিছেৰে মই এনেদৰে গাৰ্নিশ কৰি দিছো যাতে দেখিবলৈ ধুনীয়া হয় আৰু দেখিবলৈ যিমানে ধুনীয়া খাবলৈ হিমানে ধুনীয়া হয় আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব এবাৰ এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছো এই মধুৰিআমৰ জুইচ কেনেদৰে প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰি মই এনেকুৱা প্লাষ্টিকৰ বটল এটা লৈ লৈছো এতিয়া মই যিখিনি ৰৈ গল সেইখিনি মই বটলটোত ৰাখি দিম মই আটাইখিনি ভৰাই লম ইয়াতে এয়া আটাইখিনি ভৰোৱা হৈ গৈছে আপোনালোকে লক্ষ্য কৰিছেনে মই বটলটো একেবাৰে ভৰ্তি কৰি ভৰোৱা নাই অকণমান খালি কৰি ৰাখিছো আপোনালোকেও তেনেদৰে খালি কৰি ৰাখিব এতিয়া ইয়াৰ সাফৰখন মই ভালদৰে মাৰি লম এতিয়া মই এইখিনি ফ্ৰিজত ৰাখি দিম আৰু এনেদৰে ৰাখি আপুনি বহু দিনলৈ খাব পাৰে যেতিয়া মন যায় আপুনি জুইচ বনাই এনেদৰে খাব পাৰে আৰু আলহী আহিলেও দিব পাৰে এনেদৰে এতিয়া মই ষ্ট'ৰ কৰিবৰ বাবে ফ্ৰিজত এনেদৰে ৰাখি দিছো আৰু ভিডিওটো কেনেকুৱা লাগিল জনাব যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদিহে নতুনকৈ চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ